বলক 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 আমি যাম বৰ্তমান ৰিটাৰ্ণ টু বিয়া ষ্টেচন। কোন কেনেধৰণে আগবাঢ়ি যাব আৰু লগতে আমাৰ ইয়াত বিশাল আছে, বিশালটো সকলোৱে চিনি পায়। আৰু লগতে আমাৰ অংশুমান নমস্কাৰ আৰু এজন আমাৰ নমস্কাৰ মঞ্জিল বৰা, মোৰ চেনেলটো মঞ্জিল বৰা বুলি আছে। তো মোৰ ভিডিঅ'টো চাই থাকিব, তেনেকৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু এজন আছে আমাৰ হাই অংকুৰ ব্লগ সকলোৱে চাব, মৰম দি যাব আৰু দাদাকো মৰম দি যাব। ঠিক আছে, সকলোৱে লগ পাই ভাল লাগিছে। আৰু এনেকৈ যে এয়া হ'ল ডুবিয়া ৰেলৱে ষ্টেচন। আৰু সেয়া চাওক সকলো ইউটিউবাৰ বৰ্তমান বহি আছে। আৰু এইকেইজন আপোনালোকে চাওক ইউটিউবাৰসকলে সকলোৱে বৰ্তমান ব্যস্ত তেওঁলোকৰ মাজত। আৰু নমস্কাৰ বুলি এটা আছে আৰু এটা আছে বিন্দাছ ব্লগ বুলি আছে। দুটা চেনেলৰ লিংক ডাটা ডেছক্ৰিপশ্যন থাকিব আৰু আইকন থাকিব। ঠিক আছে ভাইটি, ভাল লাগিলে। সকলোৱে এবাৰ আকৌ চাওক চাওক সকলোৱে বৰ্তমান ব্লগ বনাই আছে আমাৰ ইউটিউবাৰ। এনেকৈ যে সকলোৱে এটা এখন মৰম, যিহেতু এটা গছ পুলি ৰুওঁতে যে পটককৈ কোনো ধৰণৰ ডাঙৰ নহয়, লাহে লাহেকৈ গৈ গছ পুলিও বহুত ওখ হয়গৈ। সেইদৰে আমাৰ জীৱনটো এনেদৰে আগবাঢ়ি যাব। ধন্যবাদ বন্ধুসকল।